মই আহিছোঁ এতিয়া গোৰামাৰা গাঁৱত, বঙাইগাঁও ডিষ্ট্ৰিক্টৰ। ইয়াত বহুত গৰাখহনীয়া আৰম্ভ হৈছে। তো আপোনালোকে দেখি পাইছে যে বহুত মানুহে ঘৰ বাৰী ভাঙিবলৈ বাধ্য হৈছে, কাৰণ নদীয়ে ইমান ভয়াৱহ ৰূপ লৈছে যে মানুহৰ ইয়াত থকাই টান হৈ গৈছে। সেইকাৰণে আপোনালোকে চাওক, মানুহে ইমান কষ্ট কৰি যে ঘৰ বনাইছিল সেইবিলাক এতিয়া ভাঙিব লগা হৈছে। এইবিলাক বহুত দুখীয়া মানুহ, এতিয়া তেওঁলোক ক'ত যাব, ক'ত থাকিব, তাতে দেখাবলৈ বহুত বেয়া লাগে। আৰু আমাৰো বেয়া লাগে যে ইমান কষ্ট কৰি ঘৰ বনাইছে, এতিয়া ভাঙিব লগা হৈছে। এই গছ তিনিটা চাওক, একদম 1 ছেকেণ্ডৰ ভিতৰতে নদীয়ে লৈ যাব। গল আপোনালোকে চাওক, কেইটামান ছেকেণ্ড আৰু সময় লাগিছিল, একদম লৈ গ'লে। সেইটো দেখি বৰ দুখ লাগে। মানুহে ইমান কষ্ট কৰি গছবিলাক লগাইছিল। ঘৰৰ লগত তেওঁলোকৰ কিমান সপোন জড়িত হৈ আছিল, কিন্তু এতিয়া নদীৰ কাৰণে ভাঙিব লগা হৈছে। এতিয়া তেওঁলোক ক'ত যাব, ক'ত থাকিব, সেইটো বৰ দুখৰ কথা। এইফালে গাড়ীত কৰি লৈ এইবিলাক বস্তু ঘৰ ভাঙি তো বেলেগ ঠাইলৈ লৈ যাব। আৰু এইফালে চাওক, বহুত মানুহ আছে ইয়াত। কিছুমান বেলেগ মানুহ আহি তেওঁলোকক সহায় কৰি দি আছে ঘৰবিলাক ভঙাৰ কাৰণে। বহুত মানুহ আহিছে চাবলৈ। বহুত কষ্ট লাগে এইবিলাক দেখি, ইমান কষ্ট কৰি তেওঁলোক বনাইছিল সুখ শান্তি। এতিয়া আপোনালোকে মোৰ পেজটো ফ'ল' কৰি ৰাখিব, আৰু ইউটিউবত যদি চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে ধন্যবাদ।